চাহ বাগান এতিয়া আমি তাত যাব বিচৰা নাই কিয়নো বৰষুণ দিছে জোক ওলাই বহুত জোক আছে ইয়াত আৰু কি আপোনাৰ মাটিখিনি বহুত পিছল হৈ আছে শিলগুটি আছে পৰি গ'লে আমি কি হ'ব ব্লগ বনোৱা আমাৰ বেয়া হৈ যাব বন্ধ হৈ যাব আপোনালোকে যিখন চাব পাইছে হাবি হাবি জংঘল এইখিনি চব পাহাৰৰ গছ গছনি হয় আৰু ইয়াৰ ওপৰত যিখিনি ঠাই আছে সেইখিনিত আপোনাৰ চাহ বাগান আছে গতিকে অলপ নিজৰ জানটো বচাই ৰাখি মানে কামটো কৰিব বিচাৰিছোঁ আপোনালোকে চাই থাকক দেখাই থাকিম আমি গৈ থাকোঁ লাহে লাহে আগবাঢ়ি ৱেলকাম বেক টু আলম ভাই ইউটিউব চেনেল আৰু আজি ভিডিঅ'টো মানে ধুনীয়াকৈ বনাম বুলি ভাবিছিলোঁ কিন্তু মাজতে বৰষুণে বেটা দি দিলে আৰু এতিয়া আমি বৰ্তমান আছোঁ টেঙা গাছ ঔটেঙা গছৰ তলত কি কৰিব উপায় নাই মানে ভিডিঅ' বনাব নিদিলে বৰষুণে নিদিলে গতিকে আমাৰ এইটো কৰণীয়া একো নাই আৰু এয়া আমাৰ ঔটেঙা গছটো আপোনালোকে ধুনীয়াকৈ চাই লওক আৰু এয়া মোৰ লগত আছে মজুদ্দিন ব্লগ আৰু এয়া মোৰ হায়াবুছা আৰু এয়া আমাৰ মজুদ্দিনৰ KTM R115 দুটা মানে একেলগতে আছে তেনে ব্লগ মানে আৰু এতিয়া কি কৰিম ঘৰলৈ যাওঁ ব্লগ চলগ বনোৱা নহ'ল আৰু ময়ো বহুত দিন মানে কিমান 15-20 দিন হৈ গৈছে ভিডিঅ' দিব পৰা নাই গতিকে অলপ বেয়া লাগিছে চৰি দাঁত ভাঙি ইয়াত অলপ ৰেহাই পাইছোঁ কিয়নো পাতবোৰ ছাতিলৈকীয়া হয় ডাঙৰ আছে আৰু ৰখিবলৈ বহুত ভাল লাগিছে জেগাখিনি বহুত শান্তিময় পৰিৱেশ না কোনো হাই হুল্লা হুলস্থুল আছে একদম মানে ন' টেনশ্যন আৰু এইপিনে আমাৰ এয়া সৰু সৰু টিকলি কেইটামান আহি আছে এইপিনে চাওক আপোনালোকে আৰু মোৰ লগত আহিছিলে এয়া মনচুৰ ভাই এয়া মনচুৰ ভাই পূৰা ৰিলত লাগি আছে ৰিলত আৰু শুনক এইপিনে বহুত দিনৰ মূৰত আহিছে অৰুণাচলত গৈছিলে মানে কাকুৱে কিবা কাম কৰিব গৈছিলে তো তাৰ পৰা আহিছে আৰু বহুত দিনৰ মূৰত মানে লগ পাইছোঁ সেইকাৰণে ভাবিছোঁ দুজনে একেলগত এখন ব্লগ হৈ যায় আৰু আপোনালোককো দেখাই দিওঁ কেনেকুৱা তো ব্লগ ভিডিঅ'খন আৰু আগবঢ়াই লৈ যাব তো আপোনালোকে